নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল দীপ ব্লগ। আজি ভিডিঅ'টো আজি মোৰ এই ভিডিঅ' বিচনাৰ পৰাই আৰম্ভ কৰিব ওলাইছোঁ। আজি ৰাতিপুৱাই বহুত বৰষুণ দি আছে, ধুমুহা বতাহ মাৰি আছে, যিহেতু সেইকাৰণে বাহিৰত ওলাই যাব পৰা নাই। তো আপোনালোকক দেখুৱাম কেনেকৈ ধুমুহা বতাহ বা বৰষুণ মাৰি আছে, আৰু লগতে মই দেখুৱাম মই যে এইফালে কিবাত গৈছিলোঁ, কি কয় এচেৰা কটা গৈছিলোঁ, তাত যে মোৰ সম্বৰ্ধনা প্ৰমাণপত্ৰ এখন দিছিলে, এইটো মই ভালকৈ দেখুৱাম। আৰু মোক মাজুলীৰ পৰাও এখন সম্বৰ্ধনা পত্ৰ দি পঠিয়াইছে, এইটোকো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো বিচনাৰ পৰাই আৰম্ভ কৰিছোঁ, আপোনালোকে শেষলৈ চাই দিব বুলি আশা ৰাখিব। দেখাব চেষ্টা কৰিম কি খুলি লওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক দেখুৱাম বাহিৰৰ দৃশ্য। এইফালে ইমান যে বৰষুণ, অ' মাই গড, ধুমুহা বতাহ মাৰি আছে যিহেতু, সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই বাহিৰত গৈ। চাওক আপোনালোকে এইফালে, অ' মাই গড, ইমান যে ডাঙৰ বৰষুণ, কি ক'ম বাৰু। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ঠাইবোৰত এনেকৈ ধুমুহা বতাহ মাৰি বৰষুণ দি আছেনে, বা বিজুলী ঢেৰেকনি মাৰিছেনে, আপোনালোকে প্লিজ কমেণ্টত গৈ কমেণ্ট কৰি জনাব। আমাৰ কিন্তু ইয়াত বহুত বিজুলী ঢেৰেকনি, বতাহ, ধুমুহা, বৰষুণ সকলো মানে মিক্স হৈ আহিছে। সেইকাৰণে আজি মই বাহিৰত ওলাই যাব পৰাটো ঘৰৰ ভিতৰৰ পৰা আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভইচটো ভালকৈ নোলাব পাৰে যিহেতু বৰষুণটো ডাঙৰকৈ দি আছে, টিঙৰ শব্দটো বেছিকৈ আহিছে ভিডিঅ'টো। আপোনালোকে বেয়া নাপাব যিহেতু ভইচটো ইমান ভালকৈ ওলোৱা নাই, সেইকাৰণে। এয়া ভাইটি, আমাৰ মাৰ ভণ্টিৰ বেটা হয়, যিহেতু সেই আহিছে কালি ৰাতি, পৰহিৰ পৰা ইয়াতে আছে, আমাৰ ঘৰতে আছে, যিহেতু মাক অসুখ, মাকে লখিমপুৰত আছে, মানে চিকিৎসা কৰি আছে, যিহেতু প্ৰাইভেটত কৰিছে, চৰকাৰীত কৰা নাই, সেইকাৰণে আমাৰ লগতে আছে আৰু দেউতাজন। এয়া চাওক আপোনালোকে আমাৰ ঘৰৰ আগফালৰ দৃশ্য এনেকুৱা হ'ল, বাঁহ গছ চব পৰি থাকিলে, এইফালে এই চুকত পৰিলে, ইয়াত পৰিলে, এইফালে এই চোতালৰ অৱস্থা চোৱা নাই, চবফাল লেতেৰা কৰি দিলে আৰু প্লিজ। এইফালে বৰষুণটো নেৰাই হৈছে, বৰষুণ দি আছে মানে, ইফালে কাৰেণ্টটো নাই, কি হ'ব ৰে বাপা। আজি ভিডিঅ' আপলোড কৰিবগৈ পাৰিম নে নাই নাজানো, আৰু তথাপি ভিডিঅ'টো কৰি আছোঁ আপোনালোকক দেখুৱাই। তো ফ্ৰেণ্ডসকল, মই এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম, মোৰ চাৰ্টিফিকেট দেখুৱাম, আপোনালোকে চাই থাকক। বাইকটো খুলিব ল'ব লাগিবতো। এইখন হৈছে আমাৰ DMPK টাকা মিচিং কৰিম কেবাঙৰ ফালৰ পৰা আমাক জনোৱা সম্বৰ্ধনাৰ প্ৰমাণপত্ৰখন। ইয়াৰ হৈছে 19 নং ঘুনাচুটি পূব তেলাহী সমষ্টি মিচিং সাহিত্য পৰিষদ গোগামুখ ধেমাজি এখন। শ্ৰীমান বিদ্যুতী মিলি পিতা শ্ৰীযুত খগেশ্বৰ মিলি গাঁও খনা চাপৰি। তো 2022 বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে প্ৰতিভাৰ উজ্জ্বল হোৱাৰ বাবে তোমাক অভিনন্দন জনাইছোঁ। শৈক্ষিক ক্ষেত্ৰখনৰ তৰা বচা বিশাল আকাশখনত প্ৰচুৰ মেধাৰে তুমি জিলিকি উঠিছা। অনুজৰ আদৰ্শ আৰু কৰাৰ কৃতিত্বৰে নিৰক্ষৰতাই কোঙাক্ষৰি ৰখা আমাৰ সমাজখনক তোমাৰ কৃতিত্বই কেৱল গৰ্বিত কৰাই নহয়, এক সুকীয়া চিনাকিৰে উচ্চাসনত প্ৰতিষ্ঠিত কৰিলে। তো এইটো হৈছে EP পৰমানন্দ চায়েঙ্গীয়া মুখ্য কাৰ্যবাহী সদস্য, বিজু কুমাৰ পেগু কাৰ্যবাহী সদস্য, ক্ষুদ্ৰ জলসিঞ্চন সংগ্ৰহালয় আৰু পুৰাতত্ব বিভাগ, মিচিং সাহিত্য পৰিষদ গোগামুখ ধেমাজি। তো এইখন হৈছে আমাৰ টাকা মিচিং কৰিম কেবাঙৰ তৰফৰ পৰা আমাক জনোৱা সম্বৰ্ধনা পত্ৰখন, আৰু মাজুলীৰ ফালৰ পৰাই এখন প্ৰমাণপত্ৰ যাচিছে, এইখনক আপোনালোকক দেখাব চেষ্টা কৰিম। এইখন হৈছে মাজুলীৰ পৰা DMPK ফালৰ পৰাই এইখনো দিছে, মাজুলীৰ তৰফৰ পৰা। তো ইয়াতো লিখিছে, হে মহান শিক্ষাৰ্থী, 2022 চনত অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত
ডিষ্টিংশ্যন ষ্টাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মোৰ এইটো প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শ্ৰী দীপজ্যোতি মিলি উজ্জ্বল ভৱিষ্যত কামনা কৰি অভিনন্দন জ্ঞাপন কৰা হয়। এইটো সভাপতি হৈছে গোলাপ টায়ে, শিক্ষা সম্পাদক হৈছে ৰাহুল মিলি, সম্পাদক ৰাহুল গাম। তো লুইতপৰীয়া আঞ্চলিক সমিতি। তো মোক এইচ পৰীক্ষাত প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱাৰ কাৰণে 2খন প্ৰমাণপত্ৰ লগতে 2টা গামোচা পাইছোঁ, যিহেতু বহুত মনটো ভাল লাগিছে। ভবা নাছিলোঁ মই এনেকৈ যে সম্বৰ্ধনা পত্ৰ। এইখন হৈছে মোৰ চাৰ্কেল, আপোনালোকে চাওক। এইখন যিহেতু মোৰ চাৰ্কেল, মই টাউনৰ পৰা আনিছিলোঁগৈ। সেইটো আনি মানে এইফালে এচেৰাকটাত যে মই গৈছিলোঁ মিটিঙত, সম্বৰ্ধনা মিটিঙত, তেতিয়া মানে কি হ'ল, বাহিৰত ষ্টেণ্ড কৰি থৈছিলোঁ, মই ভিতৰত আছিলোঁ যিহেতু প্ৰমাণপত্ৰখন ল'বৰ কাৰণে। তেতিয়া এইটো ব্ৰেকডাল ছিগিলে। এইফালে চাওক আপোনালোকে ক'ত গ'ল, এইটো চাওক, এইটো ছিগি পেলালে। আৰু ইয়াৰ যিহেতু এইখন মানে ছিগি পেলাই দিলে। তো মানে কি কৰিম, বহুত মনটো বেয়া লাগিলে। সেইকাৰণে আপোনালোকক দেখুওৱা নাছিলোঁ, তথাপি আজি দেখুৱালোঁ। এতিয়া জনা মানুহে কৰিছে নে নজনা মানুহে কৰিছে একো ধৰিব নোৱাৰিলোঁ, যিহেতু মই ভিতৰত আছিলোঁ, গম নাপালোঁ। কি কৰিম আৰু। এইটো কিবাটো ছিগি লগাইছিলোঁগৈহে 150 টকা দি। এতিয়া আকৌ এইটো লগাওঁতে বা কিমান পইচা যাব ঠিক নাই। কি কৰিম আৰু, বনাবইতো লাগিব, চলাব লাগিব, যিহেতু ইয়াৰ পৰাই মই ভিডিঅ' বনাওঁ, আপোনালোকক দেখুৱাওঁ বিভিন্ন ঠাই বিভিন্ন জেগা। ধামাকা বৰষুণ দি আছে, আপোনালোকক দেখুৱাব চেষ্টা কৰিম আজিও। এইফালে চাওঁ।